এইখন আমাৰ স্কুলৰ পিছফালে থকা মানে আমাৰ গাৰ্ডেন বুলিয়ে ক'ম। ইয়াত মানে আমি বহুত গছ গছনি ৰুই থৈছোঁ আৰু ইয়াতে এডাল লঙৰ গছ আছে, বহুতে হয়তো দেখা নাই, আজি মই দেখাই আছোঁ ৰ'ব। আৰু এই জোপাই হৈছে লঙৰ গছ। এইবিলাক যে দেখিছে, এইবিলাকে লং হ'ব পুৰত হৈ পিনে। আৰু ইয়াৰ পাতটো চাওক কেনেকুৱা, মানে তেজপাতৰ দৰে হয়, কিন্তু এইটো অকণমান সৰু হয় দেখাত। আৰু এইফালে চাওকচোন কিমান মানে গছ ৰুই থৈছে, একদম মানে চব শিলিখা, তাৰপিছত আপোনাৰ আমলখি, মধুৰি আম, জাম, এনেকাৰি ভৰ্তি একদম আমাৰ বাগানখন। এইবিলাক ডাঙৰ হ'ব আছে আৰু এই সোপা। আৰু কেনেকুৱা লাগিল আমাৰ গাৰ্ডেনখন ভিজিট কৰি জনাব। আৰু পাতবিলাক মোৰ এতিয়া সৰি গৈছে যিহেতু একদম পূৰা বাজি আছে, দেখিছে ইমান পাত গছ। আপোনালোকৰ স্কুলবিলাকত এনেকুৱা গাৰ্ডেন আছেনে নাই, কমেণ্ট কৰি জনাব।